আমিও ইউপিপিএল দলৰ পৰা তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মৰম জনাই আমাৰ বিভিন্ন জিলা কাৰ্যালয়ত আজি বিভিন্ন সৰ্বধৰ্ম প্ৰাৰ্থনা বৃক্ষৰোপণ বিভিন্ন কাৰ্যসূচীৰে তেখেতৰ জন্মদিনটো আমি উদযাপন কৰিবলৈ লৈছো। তেখেতে যিখিনি অৱদান অকল অসমীয়া জাতিয়ে নহয় উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত গাই তেখেতসকলৰ সাংস্কৃতিৰ প্ৰতি তেখেতৰ যি অৱদান সেইটো চিৰযুগমীয়া হৈ থাকিব। পৃথিৱীত জন্ম পোৱা ব্যক্তিসকলে বহুত ডাঙৰ ডাঙৰ মেছেজ দি যায়। কিছুমানে জীৱনতে বহুত কাম কৰে, কিছুমান মৃত্যুৰ পিছতে বহুত কামত আহে, কিন্তু কিছুমান ব্যক্তি আছে তেখেতসকলে জন্ম মৃত্যু সমানে সমানে মানৱ জাতিৰ কাৰণে সদায় কিবা নহয় কিবা কন্ট্ৰিবিউশন দি থাকে। আৰু আজি অসমৰ অকল যুৱ চামে নহয়, অসমৰ প্ৰত্যেকটো বয়সৰ প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজে তেখেতে স্বৰ্গবাসী হোৱাৰ পিছত আজি সকলোৱে তেখেতৰ প্ৰতি মৰম যাচিছে আৰু তেখেতৰ লগত কিমান জড়িত আছিলে, তেখেতৰ গীত মাতৰ লগত তেখেতৰ যিখিনি সাংস্কৃতিৰ অৱদান দি গ'ল ইয়াৰ লগত কিমান জড়িত আছিলে, এই কথাটো আমি তেখেতৰ মৃত্যুৰ পিছত দেখিবলৈ পাইছো। লাখ লাখ লোক আহি তেখেতক শ্ৰদ্ধা জনাইছে আৰু আজিলৈকে তেখেতৰ সমাধিত হাজাৰ হাজাৰ লোক সদায় কোনোবা এটা মন্দিৰত কোনোবা এটা তীৰ্থস্থানত যেনেকৈ জনগণে ভক্তসকলে যায় তেনেকৈ গৈ আছে আমি সদায় দেখিবলৈ পাইছো। আমি আশা ৰাখিম, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেখেতে সদায় স্বৰ্গত শান্তিৰে থাকক আৰু যিসকল অনুৰাগী যিসকল অসমীয়া জনগোষ্ঠীকে লৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেখেতক শ্ৰদ্ধা জনাই আছে, তেখেতসকলৰ হিয়াত তেখেতে সদায় জীয়াই থাকিব। আমি অনাগত দিনত তেখেতৰ নিচিনা এজন পবিত্ৰ ব্যক্তি, পবিত্ৰ মনৰ ব্যক্তি যিয়ে নেকি সকলো জাতি ধৰ্ম সকলো বৰ্ণ সকলো ভাষা ভাষী লোকৰ প্ৰতি এটা আন্তৰিকতাৰে তেখেতে সকলোকে আঁকোৱালি লৈছিলে, সকলোৰ কাৰণে কিবা নহয় কিবা সৃষ্টি কৰি থৈ গৈছে। তেনেকুৱা এজন ইউনিভাৰ্চেল যি এটা চিন্তাৰে কাম কৰা, গোটেই বিশ্ববাসীৰ এটা মানৱতাৰ চিন্তাৰে কাম কৰা সেই আত্মাটো সদায় আমি শ্ৰদ্ধা জনাই যাম। আৰু আজি তেখেতৰ যি 53তম জন্মদিন আমি